নমস্কাৰ। কবিতাৰ শিৰোনাম আই তোলৈ মনত পৰিছে। কবি তথা আবৃত্তি সুমন গগৈ। আই ঐ আজি তোলৈ বৰকৈ মনত পৰিছে অ। আই তই জাননে আজি মই একো খাবলৈ পোৱা নাই। মাহীয়ে যে আজি মোক একো নিদিলে খাবলৈ। ভাতৰ কাঁহীৰ পৰা উঠাই পঠালে। মই যে আজি বাঢ়নি নেমাৰিলোঁ সেইবাবে। আই তই কচোন মই কেনেকৈ আজি কাম কৰোঁ। মোৰ গাত অলপো শক্তি নাই। আজি 3 দিন ধৰি মোৰ গাটো ভাল লগা নাই অ আই। কিন্তু মই কাক কম আই, তোৰ বাদে যে কোনোৱে মোক নুবুজে। আই তোৰ ওচৰলৈ লৈ যা না। আই ঐ মোৰ বহুত কষ্ট হৈছে, তই বুজিছা। মাহীয়ে যে তোৰ দৰে নহয় অ, মোক মৰম বাঢ়নিয়ে কৰে জানো। বহুত মৰম কৰে অ, বহুত মৰম কৰে। তোৰ দৰে মোকতো খাবলৈ নিদিয়ে। কৰকৰা পঁইতা ভাতেই মোৰ বাবে যথেষ্ট, কিন্তু মোক আই খাবলৈ নিদিয়ে অ। আই তই জাননে মাহীৰ ভাগৰ ভণ্টিজনীকো মোৰ লগত থাকিব নিদিয়ে। বহুত ধুনীয়া অ আই, তাই যে আজিলৈকে নিজৰ তিয়নীকো ধুই পোৱা নাই। বহুত সুখত আছে জানো আই। পিতাই অনা যে দামী দামী গহনা কাপোৰবোৰ, সেইবোৰ মাহীয়ে সদায় নিজৰ জীয়েকৰ বাবে সাঁচে আৰু মোক দিয়ে তাইৰ ভাগৰ পুৰণা ফটা কাপোৰবোৰ। এইবোৰ লৈ মই অকণো অসন্তোষ নকৰোঁ আই। কিন্তু আই মই কিদৰে সেই মদাহ চৰিত্ৰহীন ঠিকাদাৰটোলৈ বিয়া হ'ম। মই যদি বিয়া নহওঁ মাহীয়ে মোক মাৰি পেলাব আই। ধনীৰ মুখত পৰি মোক সেই ঠিকাদাৰটোলৈ বিয়া দিব ওলাইছে। আই আৰু নোৱাৰোঁ সহিব।